নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল টেকনিকেল অসমীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ল আপুনি ফেচবুক প্ৰফাইলটো লগ কৰি থ'বলৈ বিচাৰে নেকি? যদি লগ কৰি থ'বলৈ বিচাৰে কেনেদৰে লগ কৰিব মই দেখাই আছোঁ। প্ৰথমতে আপুনি ৰাইট চাইডে কৰ্ণাৰত দেখিছে তিনিটা লাইন আছে, ইয়াত যাব। ইয়াতে গৈ আপুনি স্ক্ৰল ডাউন কৰি দিব। তাৰপিছত আপুনি ছেটিংছত যাব। ইয়াতে ছেটিংছত গৈ আপুনি স্ক্ৰল কৰি দিব। ইয়াত দেখিছে আপুনি প্ৰফাইল লকিং, ইয়াত ক্লিক কৰি দিব। তাৰ পাছত আপুনি লক ইয়ৰ প্ৰফাইল, ইয়াত এনেদৰে ক্লিক কৰি দিব। ইয়াত দেখিছে ইউ লক ইয়ৰ প্ৰফাইল, তাৰপিছত অ'কে কৰি দিব। আপোনাৰ প্ৰফাইলটো লক হৈ যাব। এনেদৰে আপুনি আপোনাৰ ফেচবুক একাউণ্টৰ প্ৰফাইলটো লক কৰি থ'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।